আজি মানে গুৱাহাটী আহিছিলো আৰু বিৰাট জ্বৰ ডিঙিৰ বিষ আপোনালোকৰ হৈছে নেকি কমেণ্ট কৰিবচোন আৰু বাইদেউ এজনী আছে ইয়াতে ম'ম' খাওঁ বোলো অলপ গৰম ম'ম' আৰু চুপ যদি খাই দিওঁ ডিঙিৰ বিষটো যেন ভালেই পাই যায় এনেকুৱা লাগিছে আৰু এই বাইদেউ বিৰাট ধুনীয়া ম'ম' বনাই এবাৰ দেখাওঁ আহক ম'ম'টো কেনেকুৱা লাগে খাই জনাই আছো এই আমাৰ গৰম গৰম ম'ম' ধোৱা ওলাই আছে আৰু তলত চুপ আছে আৰু চুপ অলপো খাই দিম একদম মজাকে চুপ আৰু ম'ম' খাই দিলে ডিঙিৰ বিষটো চাগে ভাল হৈ যাব আৰু আপোনালোকে যদি আহে গুৱাহাটীলৈ কেতিয়াবা নগাঁৱৰ পৰা গুৱাহাটী অভিমুখে যদি আহি থাকে তেতিয়া আপোনালোকে ৮ মাইলত গাৰুবস্তিৰ ওচৰতে এখন দোকান আছে এনেকুৱা তাত ধুনীয়া ম'ম' পোৱা যায় খাই চাব আৰু চাটনিটো একচুৱেলি চাটনিটো বিৰাট ধুনীয়া হয় চাটনিটো এবাৰ খাই চাব বিৰাট টেষ্টি আৰু মানে মই নিজে লৈ লৈছোঁ চাটনিটো আৰু দেখিছেনে এইটো একদম চিলি অইল এই চাটনিটোৰ লগত যেতিয়া ম'ম' খাব তাৰ মজাই বেলেগ আৰু মোৰ এয়া ম'ম' আহি গ'ল মানে স্পেচিয়েল চাটনিৰ লগত এইটো চাওক চিলি অইলৰ লগত আৰু এই বাজৈ তাত যদি আহে কেতিয়াবা ম'ম'টো খাব বিৰাট ধুনীয়া বনাই বাজৈ ম'ম'টো আৰু মই মানে ৰখিব পৰা নাই চামুচ তামুচ বাদ দিলোঁ আৰু ডাইৰেক্ট হাতেৰে খাই দিলোঁ চাওক বহুত টেষ্টি ম'ম'